গাইজ শশী বৰদলৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। তো ভিডিঅ'টো একদম মজা হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকক। ক'ত গৈ আছোঁ, কি কৰি আছোঁ, গোটেইখিনি আপোনালোকে গম পাব, খালি ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া মানে আমি গৈ আছোঁ বজাৰ কৰিবলৈ। একচুৱেলি কালি মানে শনিবাৰ আছিল, আধা বজাৰ কালিয়ে কৰা হৈ গ'ল, খালি মাংসটো আছিল। আৰু এতিয়া আমি গৈ আছোঁ মাংসটো ল'বলৈ। আৰু এইফালে দেখিছে হাঁহ কাটি আছে। এতিয়া আমি হাঁহখিনি লৈ ঘৰলৈ যাম, কাৰণ ঘৰত গাড়ীত বস্তুখিনি উঠাই আকৌ আমি পিকনিক লোকেশ্যনত যাম। আমাৰ বজাৰ ফাইনেলি হৈ গ'ল। কটাই এনেৰে বেছি হৈ দেখো। বাচন চব ল'লি? চব লৈ গ'ল। চলো এখন মাৰি দিওঁ মই মাৰি ল'ম। তো ফাইনেলি আমাৰ বাচন লোৱা হৈ গ'ল। মুছলিমা তই কোনটো লৈছ? মই দুখন লাখতি কেইডাল দেখাই দে আকৌ। এতিয়া উঠা নাই। এতিয়া উঠিছোঁ। এতিয়া আমি পিকনিক লোকেশ্যন পালোঁগৈ আৰু দেখিছে এইফালে চুমিবা মুছলিমা তুলিকা একদম বাচন লৈ আছে। কি হৈ আছে, কি হ'ব গৈ আছে, গোটেইখিনি দেখাই আছোঁ। এয়া চাওক আমাৰ খানা খোৱা লোকেশ্যন। জোৰ লগাকে আহিছা মুছলিমা। আৰু এইফালে দেখিব পাইছে মানে আমি লোকেশ্যন জেগা আহি বাচন ধোৱা, শাক পাচলি ধোৱা কামত একদম লাগি গৈছোঁ। দেখিছ কলপাত ইয়াত খাম আমি ভাত মানে দিব কৈ আছো। আমাৰ তুলিকা আমাৰ এইফালে একদম বনোৱা কৰা ৰেডি হৈ গৈছে। তেল দি দিছোঁ, মানে আলুটো আগতীয়াকৈ ফ্ৰাই কৰি ল'ম, তাৰপিছত মাংসটো হ'ব। অলপ এইফালে আছে বেঙেনা ফ্ৰাই আৰু হালধি দিম নে হ'বনে? তো এইফালে আমাৰ জুই লাগি গৈছে, বৰ্তমান চাউল আহি পোৱা নাই, কিন্তু চিন্তা নকৰিব শীঘ্ৰে আহি আছে। আৰু এইফালে মুছলিমা বা ৰোমান্টিক হাঁহি। চকুত জুমি চাই সুধি চালে বা বুজি পাই নে নেপাই। নীলাকৈ চকুত জুমি চাই সুধি চালে বা বুজি পাই নে নেপাই। লিম্বু গুৰুং কৰ খালি তমনে ৰায় বাহাদুৰ ছত্ৰী। বজা কেনেকুৱা লাগিছে? কাম কৰি কেনেকুৱা লাগিছে? ব্ৰইলাৰ মাংস বনাই আছা, বেছিজনীয়ে হাঁহৰ মাংস নাখায়। বনাও হাঁহৰ মাংসটো ইয়াত আছে ন? কাম কৰা তো গাইজ আমাৰ ফাইনেলি ভাত হৈ গ'ল। বেছি হৈ গ'ল আৰু আমি খানাখিনি মানে কলপাততে খাই দিছোঁ। থেংকছ টু জৰুণ, ইমান ধুনীয়াকৈ কলপাতখিনি কাটি দিয়াৰ কাৰণে। এয়া আমাৰ থালি ৰেডি। তাৰপিছত খোৱা বোৱা কৰাৰ পিছত এটাই কাম থাকে, বাচন ধোৱা। তো এয়া ধোৱাত লাগি গৈছোঁ। বাৰু মই অকলে নহয়, গোটেইখিনিয়ে মিলি পেলাই ধুইছোঁ। নাই মই গম নাপাওঁ। আমাৰ ওচৰত কি আছে? ভাত চাত খাই একদম ক্লিয়াৰ হৈ আছে। আৰু এতিয়া আমি আহিছিলোঁ ফটো উঠিবলৈ। তুলিকা তাই স্কুটি বোলে গাড়ীৰ পৰা নামিব পৰা নাই। আৰু আগত আছে চুমিবা, দেখাই আছোঁ, চাই থাকক। ফটো উঠি থাকোঁতে এইটো আকাশত চাওকচোন কি দেখিলোঁ। এইটো দেখিছে ন আকাশত? একচুৱেলি মানে কি হয় ভিডিঅ'ত
ভিডিঅ'ত ভালকৈ ধৰিব পৰা নাই হয় কিন্তু কিবা এটা গৈ আছে একদম মানে ধুনীয়া লাগিছে কয় যে এই গছডালত বহুত কাহিনী লুকাই আছে গৈছিলোঁ ভূত ওলোৱা জেগাত তুমি মই তুমি কোন গৈছিলোঁ আমি ইয়াত কি মানে ৰহস্যটো কি বা কোনোবাই ভূত এটা আঁকি থৈ দিছে ভূত হয় জানো ডৰেমন নেকি এই ডৰেমনৰ মতে কি কয় দেউতা একদম চৰি ডৰেমনৰ বেলটো একচুৱেলি মানে এইটো ভূত বুলি ভাবিছিলোঁ দৌৰে বিজুলি গাইস ফাইনালি ভিডিঅ' সমাপ্ত খানা শেষ বাচন তো গাইস ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ কৰিব সৰুন কিবা কবা নাই নকওঁ দিয়া নকয় সুমিবা কিবা এটা কৈ দিয়া আমাৰ আজি দৰ্শকক দিনটো বেয়া নালাগিব ভাল লাগিছে বহুত খাবলৈ কিন্তু মানে কি হৈছে এতিয়া লাষ্টৰ পৰ্যায়ত নাচি গৈ হ'ল সেইটো কাৰণে মানে জোচটো ইমান এটা নাই তো গাইজ প্লিজ লাইক কমেণ্ট